নমস্কাৰ দেই সকলোকে। আজি আকৌ এটা নতুন ব্লগৰ লাগি ওলোৱা আকৌ অৰূপে ময়ে। তাৰপিছত ইয়াক আকৌ মই বাইকখন চলাব দিছোঁ, কাৰণ মই উঠি বেছিকৈ ভাল পাওঁ চলোৱাতকৈও, আৰু কিমাননো চলাবি, গতিকে ইয়াকে চলাব দিছোঁ। বাৰু যিয়ে নহওক, এতিয়া আপোনালোকে বহুত ধুনীয়াকৈ মোৰ লগত যাওঁ, ভিডিঅ'টো চাওক, মই ক'ত লাগি যাওঁ, কি কৰোঁ, আৰু আপোনালোকক কি দেখাব পাৰোঁ ময়ো নাজানো, যিহেতু মই আগতে যাই পোৱা নাই। গতিকে কি দেখাওঁ কি নেদেখাওঁ একো দিহা নাই। আজিকালি মানুহৰ ঘৰত গৰু গাই নোহোৱাই হৈছে, আৰু এইকেইটা গৰু একেলগে দেখা পায়, একে বিৰাট ভাল লাগিলে মোৰ মনটো। চাইচোন বাৰু, আগৰ পৰিৱেশ নোহোৱাই হ'লা। আমি এটা বহুত ধুনীয়া সৰু ৰাস্তাইদি যাই আছোঁ, দুইফালে পথৰ, আৰু ইমান ধুনীয়া তাৰমানে মনোমোহা দৃশ্য এটা। আপোনালোকে চাইচোন বাৰু, কি ধুনীয়া লাগে। আৰু আকৌ আমাৰ লগত এই দুটা, এটা কণ কণ আৰু এটা জগদীশ, সেই দুটাও আহিছে। সেই দুটাই পূৰা হেলমেট চেলমেট পিন্ধি উপভোগ কৰি যাই আছে। আগে আগে আমি পিছে পিছে শেষত, আৰু চাইচোন বাৰু কি ধুনীয়া লগা এটা পৰিৱেশ। আগত এখন পাহাৰ, ইফালে সেইটো পুখুৰী, খাল, আৰু এনেকৈ আমি যাই পাহাৰৰ কাষেদিয়ে যাব লাগিব গম পাইছোঁ। আৰু এনেকৈ আহি এখন দেওবৰীয়া বজাৰ পালোঁ, আৰু ঠিক ইয়াতে মই এটা বস্তু এটা লক্ষ্য কৰিছোঁ যে ইয়াতে বস্তু বেছি কিন্তু মানুহ কম, কিনা মানুহ। আৰু আমাৰ মানুহখিনিয়ে ইমান কষ্ট কৰি গৰমত ৰ'দত এনেকৈ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছে। চাইচোন বাৰু ভাবি ফালে একবাৰ। আৰু এনেকৈ যাই আমি এখন চাহ বাগিচা পালোঁ। সঁচাকৈ অসমৰ মানে পৰিৱেশটো ইমান ভাল লাগে, ভাষাইদি বুজাব নোৱাৰি। আৰু মই যেতিয়া চাহ বাগানৰ মাজে ৰাস্তাই যাই থাকিম, তেতিয়া মোৰ এই গানটো মনত পৰে, অসম দেশৰ বাগিচাৰে ছোৱালী। এই গানটো মই নাগাই থাকিবই নোৱাৰোঁ, একবাৰ নহয় একবাৰ গাবই লাগিব। আৰু এনেকৈ আমি আহি পাহাৰৰ কাষ পালোঁ। এটা আছে লেফ্টে যাৱা আৰু এটা আছে ৰাইটে যাৱা। আমি ৰাইটে যাৱাটোদি যাম। যাই পাহাৰৰ কাষে কাষে যাই আৰু বহুত নাই আহি পামে। আৰু মই ভাবিছিলোঁ অকল আমাৰ তাতে ধান খেতি আছে নেকি, এইবিলাকতো আছে। এইটো একদম ভাল কথা, নিজে খেতি কৰিবি নিজে খাবি, ইয়াৰ নিচিনা ফ্ৰেছ বস্তু একো হ'ব নোৱাৰে। গতিকে আগৰ দিনৰ মানুহবিলাকৰ দেহাবিলাক বা স্বাস্থ্যবিলাক কিয় ইমান ভালে আছিল, আগতে নিজে খেতি কৰিছিল, কষ্ট কৰিছিল, সেইকাৰণে ভালে আছিল। আজিকালি চব কিনা, যি হ'লেও কিনি খোৱা বস্তু, সেইকাৰণে আজিকালি বেমাৰ আজাৰবিলাক পটককৈ পাবই মানুহ। আৰু পাৰিলে গছ গছনিবিলাক কাটিব নালাগে। যদি এডাল গাছ কাটা 10ডাল ৰুবি বা 10টা পুলি ৰুবি, তেতিয়া আমাৰ পৰিৱেশটো ভালে থাকিব।
আৰু আমি এনেকৈ আহি আমাৰ গন্তব্যস্থান পালোঁ একদিন এইটো গেটৰ মাথাটো দেখা আন পাইছোঁ দেখোন অলপমান চাপানলা হয় দে আমি এই পিকনিক প্লেচ পালোঁ সিহঁতৰ একে আগত টানি লাগছে সিহঁতৰ ক'ত গাড়ী থ'ব কি কৰিব ক'ত জানো জাগাহে নাপাব গোটাই যাই পেককে মই এখন আগতে তামোল ভৰাই দিছিলোঁ উঠি এনেকৈ চাওঁচি একে এটা এটাকৈ মই পানী পে উঠাই দি উঠি আহি আছে তাৰপিছত গীটাৰো বোলে একে পানী পৰ লাগছি কিন্তু কি হ'ব এটা সমস্যাটো পৰিল আকৌ এতিয়া কানি কাপোৰ বোলে আপুনি আনে সেইকাৰণে এতিয়া চিন্তাত লাগি আছে আৰু হয়ো দেচোন ইচ্ছা যাব এইখান চাইছোঁ গোটাই একে বঢ়াই দি গোটাই পানীত পৰি আছে কিয়নো ইচ্ছা নাযাব ইফালে গৰমৰ দিন ইফালে অন্তৰৰ পৰা ফুৰিব গৈছি চবৰে ইচ্ছা যাই আছোঁ অলপমান মোৰো যাই আছে বাৰু ইচ্ছাটো নাযোৱা নহয় ইচ্ছা গেলিও নোৱাৰো কি কৰিবি চাৰিওতে কানি কাপোৰ নিয়া নাই যিহেতু পাৰৰ পৰা থিয় আহিলৈ কোনে কেনেকৈ গা ধুইছে তাকে চাই পেলাই ঘূৰি আহি আছোঁ ফটো কেইটামান উঠি পেলাই